হিচাপ লগত আমি মিটিং কৰিছোঁ, ৰেলীও কৰিছোঁ আৰু আমি পাব্লিক মিটিং কৰিছোঁ। ইয়াত আমাৰ খুব পজিটিভ, অত্যতে ভাল, দুটা সমষ্টিও ভাল। অহাকালি আমাৰ চিৰাঙত এটা আছে আৰু কোকৰাঝাৰত এটা আছে। আমাৰ এই ৰেলী আৰু মিটিংটো চলি থাকিব আৰু আজিৰ দিনত গভৰ্ণমেণ্টটো কেনেকুৱা চলি আছে মই কৈছোঁ আপোনালোকক। ইয়াত কোনো ডিফাৰেঞ্চ নাই। আপচু মানে ইউ পি পি এল মানে আপচু আৰু চৰকাৰটো আপচুৱে চলাই আছে। আপচুৱে চলোৱা চৰকাৰৰ দিনত কেনেকৈ কোনোবা অনাবড়ো বা ৰাজবংশী বা কোনোবা বেংগলীসকলে বা মুছলিমসকলে কেনেকৈ ফেচিলিটি পাব, মই সেইটোৱে কৈ আছোঁ। ইয়াত ইউ পি পি এল পলিটিকেল পাৰ্টিৰ নামহে, আপচুহে মেইন। ইউ পি পি এল পলিটিকেল পাৰ্টি খালি নামতহে আছে, আপচুহে মেইন। আপচুৱে সেই চৰকাৰটো চলাই আছে। মুঠতে জিৰ' মানে কি কয়, ডেভেলপমেণ্টটো জিৰ' আৰু বি টি চিটো ধ্বংস হ'বলৈ গৈ আছে। আৰু বি টি চিত আমি এনেকুৱা ধ্বংস হ'বলৈ নিদিম বুলিয়ে আজি এই ৰেলীখন আমি ওলাই আছোঁ। বাছ ছাৰ, আপোনাক মানে বাজেট ছেশ্যনত এইবাৰো দেখা নাপালোঁ। 4-5 কি দৰকাৰ আছে? আমাৰ বি পি এফ দলৰ লিডাৰ বনাই দিছে লেজিছলেটিভ এছেম্বলিত। ডেৰাচাৰ বসুমতাৰী লিডাৰ আছে, লিডাৰে ৰিপ্ৰেজেণ্ট কৰি আছে। তথাপি ছাৰ আপোনাক মানে এইবিলাক বাদ দে, এইবিলাক কৈ লাভ নাই। আমাৰ অভিযানটো হৈছে বি টি চি বাছক, প্ৰমোদ বড়ো হাঠাও বাছ। কাৰো লগত আমাৰ এলায়েন্স নাই, কাৰো লগত এলায়েন্স নহ'ব কৈ আছোঁ। আমাৰ বৰমাৰ ডিচিশ্যন হৈ গ'ল অলৰেডি। বি পি এফ হিচাপে কাৰো লগত এলায়েন্স নকৰি পেলাইহে এম পি ইলেকশ্যন খেলিব। স্যার, এটা কনফিউশন আনি আছে যেনেকা বি পি এফ আৰু বঞ্চ বুলি কয় আৰু ইউ পি পি এল বুলি আৰু মই একো নাজানো। আমাৰ দলত একটা আছে বি এছ ইউ, ইয়ত আৰু ওমেন আছে, মাইনৰিটি চেল আছে, ৰাজবংশী চেল আছে, কোচ ৰাজবংশী চেল আছে, গোৰ্খা চেল আছে, আদিবাসী চেল আছে। এইটোকে মই জানো আৰু বেলেগ মই একো নাজানো। প্ৰমোদ বড়ো মানে এফচু মানে প্ৰমোদ বড়ো, একে বস্তু। ইয়াত কি ডিফাৰেঞ্চ আছে? মুঠতে বি টি চিটোত আমি ধ্বংস হ'বলৈ দিব নোৱাৰে, সেইকাৰণে আমাৰ আজি এই জাগৰণটো হৈ আছে। শ্ৰীৰামপুৰত চেণ্ডিকেটটো প্ৰমোদহে কৰি আছে বুলি কৈছোঁ। মইতো এও নাজানো। শ্ৰীৰামপুৰত ডেইলি পইচা লৈ থাকে বোলে, 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি। এনেকুৱা